সমাজত এক ধৰণৰ মানুহ আছে যি দিনটোৰ অৰ্ধেকখিনি সময় আনৰ ঘৰত কি ঘটিছে, আনৰ জীৱনত কি ঘটিছে সেয়া চাই থকাতেই শেষ হয়। তেওঁলোকৰ মানসিকতা ইমানেই ঠেক আৰু অদ্ভুত ধৰণৰ হয় যি কোনো মানুহৰে উন্নতি দেখিব নোৱাৰে। অন্তৰৰ পৰা তেওঁলোকে সদায় আনক বেয়া হোৱাটোৱেই বিচাৰে আৰু সেয়েহে আনৰ ঘৰত কি ঘটিছে, আনৰ জীৱনত কি দুখ বা সুখ বা দুৰ্গতি আহিছে বা ভালদৰে আছেনে বেয়াকৈ আছে সেয়া দিনে ৰাতিয়ে চাই থাকোঁতেই সময়বিলাক কটাই দিয়ে। আচলতে এনে মানুহবোৰৰ অন্তৰবোৰ বৰ দুখীয়া। তেওঁলোকে ভিতৰৰ পৰা একেবাৰেই নিঃস্ব। তেওঁলোকে নিজক কোনোদিনেই সুখী কৰিব নোৱাৰে। সেয়েহে আনৰ সুখ, আনৰ উন্নতি, আনৰ কিবা ভাল হোৱা দেখিলে তেওঁলোকে কেতিয়াও সহজভাৱে ল'ব নোৱাৰে আৰু দিনৰ সৰহখিনি সময় তেওঁলোকৰ ঘৰৰ ফালে চাই থাকোঁতেই যায় বা তেওঁলোকৰ জীৱনৰ ওপৰত চাই থাকোঁতেই যায়। সেয়েহে এনে মানুহক যদি আপুনি এবাৰ গম পাইছে যে সেই মানুহবিলাকে আপোনাৰ জীৱনত কি ঘটি আছে তাক লৈ খুব বেছি কনচাৰ্ণ বা ভাল দৃষ্টিৰে নহয়, বেয়া দৃষ্টিৰে যদি তেওঁলোকে খুব কনচাৰ্ণ দেখায় তেনেহ'লে আপুনি সেই মানুহৰ পৰা আঁতৰি অহাই ভাল।